লাইট টিভি এই গুডুক তাড়াতাড়ি আইভা গলো দেখা দেখি নাই স্কুলত যাবা দেরি হইছে ইফালে উগ্র ভাই মোক বাঁচো ওই কি হইছে তোর 32 ইঞ্চিৰ থপৰাটো 38 ইঞ্চিৰ কৰি লৈছা দেখোন এ কি কম ভাই মোৰ দিন বয়াই চলি আছে কি হল কচোন আগতে সিফালে ধানৰ মাজত হাগবা বৈছিলো কোন খচ্চৰে বা চাপৰা মাৰছি মাথাত পৰি মাথা টিক টিক কৰি ঘূৰি আছে তোক কাই হাগবা যাবা দিছে ধাৰৰ মাজত কাই হাগছি ক'ত হাগছি কি হৈছি এ বৰফ পৰে কিয় ইফালে এই পাগলে আৰু কি বকবা ধৰছি এই গুডু কি হৈছে তোৰ এ যাং দে মই হিমন্ত মামাই মাতি আছে এই পাগল কি বকি আছে অ মাথাটোত কিবা হৈছে ঘূৰাইছে অ এনে কৰে কিয় এই গুডুৰ কি হলে মাথাত চাপৰা পৰি পাগলা হল না কি এই গুডু উঠ হাও মাত ভুল নাই আয় মানুহ নাই শুনেতে একলাই মই কি কৰো এটা ভয়ে লাগছে একটো ডাক্তৰৰ তাতে নিবা লাগব ও তার মানে ইয়ে পেশেন্ট বা স্যার আপনি কেনকে গম পালাক এ ইমান দিন ডাক্তরি করলু অভিজ্ঞতা হয়ে গেছি বা ভাল ডাক্তৰ দে বাৰু কি বেমাৰ হৈছে হেতুটো কবা পারবো হেতু কেনেকে কম কলিহে গম পাম বাৰু ভাল ডাক্তৰ নহয় ওই কি কইছা একো নাই এটো কাই মই এতে কিয় আইছো এই চুপ এটো ডাক্তৰ কি উদে ভালকে উত্তৰ দে বাবা কচোন সমস্যাটো কি হইছি স্যার পেটটো করে পুতুর পাতার দিনে 3 বার পাদা যায় ওই ইগলা কি কয় এই স্যার মাথাত দুখ পাইছে অলপ উল্টা পাল্টা বকি আছে এই কাৰণে এই গুৰু এই মাথাত যে দুখ পাইছা কেনকে পাইছা হেতু ক কচোন বাবা ঘটনাটো খুলি ক বাৰু শুনক পুৱা 7টা বজাত টোপনিৰ পৰা উঠলো উঠি চাহ তাহ খাই বাথৰুমত গেলো ও তার মানে বাথরুমত পড়ি দুখ পাইছা হয় না মই হেনকে কলো নেকি ওহ কচোন বাৰু ভালকে ক পুৱা 7টা বজাত টোপনিৰ পৰা উঠলো উঠি চাহ তাহ খাই বাথৰুমত গেলো তাকে লগিটো শুনলোৱে পাছৰ খিনি ক স্যার এনে মাথা ঘূৰে আছে মাজত মাত দিলে আলি হৈ যায় না সেইকাৰণে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগিব স্যার মাজত কথা নকব এনেই মাথাটো গেছি তাৰ বুজিছো দে দে ক 7টা বজাত উঠি লেট্ৰিনত গেলি তাৰ পাছত নহয় পুৱা 7টা বজাত টোপনিৰ পৰা উঠলো উঠি চাহ তাহ খাই বাথৰুমত গেলো গা পা ধুই চাইকেলখন লৈ স্কুলত যাবা ওললো হ'ব কবা নালগে আৰু বুজি পাইছো স্যার কি বুজি পালা চাইকেলৰ পৰা পৰি মাথাত দুখ পাইছা হয় না কি ডাক্তৰে একো নাজনে এই ৰ নিজৰ মাথাত টাচ চিংচি তাৰ আৰু ডাক্তৰক কয় স্যার কৈছো না মাজত কথা নকব তাক কবা দিয়ক কয় গুডু ক উফ আৰু ভুল হৈছে দে বাবা ক পুৱা 7টা বজাত টোপনিৰ পৰা উঠলো উঠি চাহ তাহ খাই বাথৰুমত গেলো আৰু পুৱা 7টা বজাত এই স্যার কবা দিয়ক হে দে দে ক পুৱা 7টা বজাত টোপনিৰ পৰা উঠলো এইবাৰ আৰু মোৰ কাহ উঠিল দে গুডু ক পুৱা 7টা বজাত টোপনিৰ পৰা উঠলো ধাত তৰিকা কি পালাত পড়লো আজি ঐ চলি বন্ধ কৰ কি হৈছে নক কিয় ঐ তই যি লৈ আহিছা তই জানা নাই ইয়াৰ কি হৈছে জানোতো ধানৰ মাজত হাগবা যাওঁতে কোনোবাই চাপৰা মাৰছে তাক সেইকাৰণে উল্টা পাল্টা বকি আছে ঐ তই জানাই যদি ক নাই কিয় ইমান সময় আধা ঘণ্টা ধৰি 7টা বজাত কৈ আছা মোক দেখোন সোধাই নাই পুৱাই পুৱাই ডাক্তৰৰ লগত ফাইটলামি কৰবা আহিছা হা ঐ স্যার সেইদিনা আমাৰ মুৰ্গী আনা পইচাটো দেখোন দিয়াই নাই চাহ 2 চিংগল আৰু চিংৰা 2টা আনবা দেই ইয়াৰ ভালকে টাচ চিংচি আজি ই মাইৰ খুৱাব ঐ দাউৰ মনু প্ৰেছাৰটো লৈ মেচিনটো জুখি চাং এই ময়ো উল্টাহে কবা ধৰছো নিজৰটো টাচ চিংচিয়ে ইয়াৰ মোৰো মাথাটো পাগলা কৰি থৈ গেল